Welcome back to my YouTube channel. তো বন্ধুসকল আজি আপোনালোকক এনেকুৱা এটা এপছ দেখাম যে এই এপছটোত আপোনালোকৰ কোনো ধৰণৰ টকা ইনভেষ্ট কৰিব নালাগে। জিৰ' ইনভেষ্টমেণ্টত আপুনি টকা আৰ্ণ কৰিব পাৰিব। গোটেইখিনি প্ৰচেছ এই ভিডিঅ'ত আপোনালোকক দেখুওৱা হ'ব। তো বন্ধুসকল এই ভিডিঅ'টো আপুনি কেনেকৈ আৰ্ণ কৰিব সেইটো আপোনালোকক লাইভ দেখুওৱা হ'ব। তো বন্ধুসকল এই ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। আৰু যদি মোৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক। তো বন্ধুসকল বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপুনি প্ৰথমতে এপছটো ওপেন কৰি ল'ব। ওপেন কৰি লোৱাৰ পিছত ইয়াতে প্ৰথমতে আপুনি পাব স্পেণ্ড উইন, স্ক্ৰেচ কাৰ্ড আৰু আপোনাৰ এডছ কুইজ এণ্ড এনচাৰ বিগেষ্ট স্পেণ্ড। তো বন্ধুসকল আপুনি ইয়াতে চাৰিটা অপশ্যন পাই যাব। ইয়াত চাৰিটা অপশ্যনৰ জৰিয়তে আপুনি টকা আৰ্ণ কৰিব পাৰিব। তো বন্ধুসকল প্ৰথমতে আপুনি স্পেণ্ড উইন সেইটো আপোনালোকক মই দেখুৱাই আছোঁ। সেইটো আপুনি কেনেকৈ কি কৰিব সেইটো কি আপোনালোকক মই দেখুৱাই আছোঁ। আপুনি প্ৰথমতে স্পেণ্ড এণ্ড উইন ইয়াতে আপুনি ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপুনি প্ৰত্যেক দিনে আপোনাক 50 বাৰকৈ আপোনাক স্পেণ্ড কৰিবলৈ দিব। তো বন্ধুসকল মোৰ ইয়াতে 142 বাৰ স্পেণ্ড কৰিবলৈ মোক দিছে। তো বন্ধুসকল মই প্ৰথম দিনা 50টা স্পেণ্ড কৰিছিলোঁ, আকৌ মই আৰু 50টা স্পেণ্ড সেইদিনাই মই বঢ়াই লৈছোঁ। সেইটো কেনেকৈ বঢ়াব লাগে সেইটো আপোনালোকক মই দেখুৱাই দিম। তো বন্ধুসকল প্ৰথমতে আপোনালোকক স্পেণ্ড কৰি দেখুৱাই আছোঁ যে স্পেণ্ড কৰি কেনেকৈ টকা আৰ্ণ কৰিব। মোৰ ইয়াতে ট'টেল ইনকাম 341 টকা হৈ আছে। তো বন্ধুসকল আপোনালোকে চাই লওক কেনেকৈ আপুনি এই এপছটোৰ জৰিয়তে কোনো ধৰণৰ টকা ইনভেষ্ট নকৰাকৈ আৰ্ণ কৰিব সেইটো আপোনালোকক মই লাইভ দেখুৱাই দিম। তো বন্ধুসকল মই ইয়াতে প্ৰথমতে স্পেণ্ড কৰি দিলোঁ। চাওক বন্ধুসকল মোৰ ইয়াতে 10 টকা পাই গ'লোঁ। মই আকৌ মই স্পেণ্ড কৰিম। আকৌ 6 টকা পাইছোঁ। তো বন্ধুসকল এনেকৈ স্পেণ্ড কৰিলে মানে 142 বাৰ আছিল, মই 2 বাৰ স্পেণ্ড কৰিলোঁ। ইয়াতে বহুত বাৰ স্পেণ্ড কৰিবলৈ দিছে মোক বন্ধুসকল। ইয়াতে মানে 140 বাৰ স্পেণ্ড কৰোঁতে বহুত সময় লাগিব। তো বন্ধুসকল যদি মই 140 বাৰ স্পেণ্ড কৰোঁ তেতিয়াহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। সেইকাৰণে মই ইমান স্পেণ্ড নকৰোঁ, জাষ্ট আপোনালোকক কিছু দেখুৱাই দিম। আপোনালোকে এই এপছটো ডাউনলোড কৰি ল'ব পাৰে। ডাউনলোড কৰি আপুনি এনেকৈ স্পেণ্ড কৰি টকা আৰ্ণ কৰিব পাৰে। আৰু আৰ্ণ কৰাৰ আৰু 3টা পদ্ধতি আছে, সেইটো আপোনালোকক মই দেখুৱাই আছোঁ। তাৰ কাৰণে আপুনি বেক কৰি দিব। বেক কৰি দিয়াৰ পিছত ইয়াতে স্ক্ৰেচ কাৰ্ড বুলি লিখা আছে, ইয়াতে আপুনি ক্লিক কৰি দিব। ইয়াতে একো কৰিব নালাগে, ইয়াতে খালি স্ক্ৰেচ কাৰ্ড ইয়াতে আপুনি ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত এইটো আপোনাৰ ঘূৰিব লাগিব। ইয়াতে চাওক বন্ধুসকল মই আৰু 2 টকা পাই গ'লোঁ ইয়াত। এনেকৈ ইয়াতে আপুনি 138 বাৰ ইয়াতে পাব আপুনি। সেইটো আপুনি ইয়াতে ক্লিক কৰি আপুনি কি কৰি ল'ব। আকৌ 2 টকা পাইছোঁ। তো বন্ধুসকল এই এপছটোত মিনিমাম উইথড্ৰ আপোনাৰ 150 টকা। তো বন্ধুসকল এই এপছটোৰ পৰা আপুনি খুব সহজতে আপুনি টকা উইথড্ৰ কৰিব পাৰিব। সেইটো আপোনালোক উইথড্ৰ কেনেকৈ কৰিব সেইটো আপোনালোকক মই দেখুৱাই দিম। তো বন্ধুসকল ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। আৰু এই এপছটো কেনেকৈ ডাউনলোড কৰিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব সেইটো আপোনালোকক মই দেখুৱাই দিম। এনেকৈ আপোনাৰ আকৌ মই 15 টকা পাই গ'লোঁ। তো বন্ধুসকল এই এপছটোত এনেকৈ আপুনি টকা আৰ্ণ কৰি থাকিব পাৰিব, কোনো ধৰণৰ টকা ইনভেষ্ট কৰিব নালাগে। তো বন্ধুসকল ইয়াতে আৰু 135 বাৰ মই স্ক্ৰেচ কৰিব পাৰিম। আকৌ 15 টকা পাইছোঁ। তো এনেকৈ স্ক্ৰেচ কৰিয়ে থাকিব পাৰিম। তো বন্ধুসকল নেক্সটত আৰু 2টা অপশ্যন আছে, সেই 2টা অপশ্যনৰ পৰা কেনেকৈ টকা আৰ্ণ কৰিব পাৰিম সেইটো আপোনালোকক মই দেখুৱাই আছোঁ। ইয়াতে চাওক এডছ কুইজ এণ্ড এনচাৰ, ইয়াতে আপুনি ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনাক সুধিছে 23 + 13 কিমান হয়, সেইটো আপোনাৰ ইয়াত বহাই দিব লাগিব। 23 + 30 হয় আপোনাৰ 36। মই ইয়াতে 36 বহাই দি ৰিজাল্টত ক্লিক কৰি দিম। ৰিজাল্টত ক্লিক কৰি দিয়াৰ লগে লগে তো বন্ধুসকল ইয়াতে মই 6 টকা পাই গ'লোঁ। তো এনেকৈ আপুনি কুৱেশ্যনৰ এনচাৰ দি ইয়াৰ পৰাও টকা উপাৰ্জন কৰিব পাৰিব। এইটো বহুত ধুনীয়া এটা এপছ। তো বন্ধুসকল এই এপছটো যদি আপুনি ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে মোৰ ডিছক্ৰিপশ্যন বক্সত দিয়া লিংকত ক্লিক কৰি আপুনি এই এপছটো ডাউনলোড কৰি ল'ব পাৰে। তো এপছটো আপুনি কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব সেইটো আপোনালোকক মই দেখুৱাই দিম। তো বন্ধুসকল এই এপছটোত এনেকৈ আপুনি
কুৱেশ্যন এনসাৰ দিও আপুনি টকা আৰ্ন কৰিব পাৰিব আৰু নেক্সটত ইয়াতে চাওক আপোনাৰ বিগেষ্ট স্পেন্ড বুলি লিখা আছে ইয়াতে আপুনি ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এইটো আপোনাৰ প্ৰথম দিনা আপুনি এটা স্পেন্ড কৰিব পাৰিব ইয়াতে 00 হৈ আছে তো বন্ধুসকল ইয়াতে মোৰ 1 হৈ আছিল হেতু মই আগতে স্পেন্ডটো কৰি লৈছো কিন্তু ইয়াৰ পৰা মই 200 টকা পাইছো তো বন্ধুসকল আপুনি এই এপছটো ডাউনলোড কৰি ল'ব পাৰে এপছটো বহুত ধুনীয়া এটা এপছ এই এপছটোত কোনো ধৰণৰ টকা ইনভেষ্ট কৰিব নালাগে তো বন্ধুসকল যদি আপুনি এই এপছটোত 00 ইনভেষ্টমেণ্টত যদি টকা আৰ্ন কৰিব পাৰে সেইটো আপোনাৰে লাভ মই আৰ্ন কৰি আছো আপোনালোকেও কৰক তো বন্ধুসকল এই এপছটোৰ টকা উইথড্ৰ কেনেকৈ কৰিব আৰু এই এপছটোৰ লিংক শ্বেয়াৰ কৰি কেনেকৈ টকা আৰ্ন কৰিব সেইটো আপোনালোকক মই দেখুৱাই আছো তাৰ কাৰণে আপুনি ইয়াতে একেবাৰে ওপৰত 3 লাইন আছে ইয়াতে আপুনি ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত ইয়াতে শ্বেয়াৰ বুলি এটা অপচন আছে আপুনি এই শ্বেয়াৰ অপচনত ক্লিক কৰি দিব ইয়াতে কি লিখা আছে সেইটো আপোনালোকক কৈ আছো যদি আপুনি এই এপছটোৰ লিংক শ্বেয়াৰ কৰে আৰু সেই লিংকৰ জৰিয়তে যদি আপোনাৰ ফ্ৰেণ্ডজনে এপছটো ৰেজিষ্ট্ৰেশ্যন কৰে আৰু এপছটোত স্পেন্ড কৰি থাকে আৰ্ন কৰি থাকে তেতিয়াহ'লে আপুনি এই এপছটোৰ পৰা 500 টকা লৈকে আপুনি আৰ্ন কৰিব পাৰিব আৰু 500 টকা লৈকে আপোনাৰ আৰ্ন হ'ব পাৰে তো বন্ধুসকল এই এপছটো বহুত ধুনীয়া এটা এপছ এই এপছটো কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব সেইটো মই আপোনালোকক কৈ আছো প্ৰথমতে আপোনাক দেখুৱাই আছো আপুনি এই এপছটোৰ পৰা টকা উইথড্ৰ কেনেকৈ কৰিব সেইটো আপোনালোকক মই দেখুৱাই আছো তাৰ কাৰণে ইয়াতে চাওক একেবাৰে তলত ৱালেট বুলি এটা অপচন আছে আপুনি ৱালেটত ক্লিক কৰি দিব ৱালেটত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাওক আপোনাৰ পইণ্ট ইনকাম হৈছে মোৰ 417 টকা ইয়াৰ ৰিয়েল ইনকাম হৈছে 7 টকা 86 পইচা তো বন্ধুসকল মোৰ বহুত কেইটা স্পেন্ড কিন্তু বাকি আছে আপুনি চাইছে তাতে মোৰ প্ৰথমতে দেখুৱা হৈছে যে মই 2-3টা স্পেন্ড কৰিহে আপোনালোকক জাস্ট দেখুৱাইছো ইয়াতে মোৰ ৰিয়েল ইনকাম হৈছে 7 টকা 86 পইচা তো বন্ধুসকল আপুনি যদি এই এপছটোৰ পৰা টকা উইথড্ৰ কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ মিনিমাম বেলেন্স হ'ব লাগিব আপোনাৰ 150 বা 150 টকা তো বন্ধুসকল আপুনি এই এপছটোৰ টকা উইথড্ৰ কৰিবলৈ আপোনাৰ উইথড্ৰল পে আউট বুলি লিখা আছে ইয়াতে আপোনাৰ ক্লিক কৰি দিব লাগিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ইউপিআই আইডিৰ জৰিয়তে আপুনি এই এপছটোৰ পৰা টকা উইথড্ৰ কৰিব পাৰিব এই এপছটোৰ টকাখিনি আপুনি মোবাইল ৰিচাৰ্জও কৰিব পাৰিব তাৰ কাৰণে ইয়াত ৰিচাৰ্জত ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপোনাৰ সিমটো আহি যাব যদি জিঅ' হয় জিঅ' সিলেক্ট কৰি দিব আৰু যদি আপুনি আসামৰ পৰা হয় তেতিয়াহ'লে আপুনি আসাম সিলেক্ট কৰি দিব তো বন্ধুসকল এই এপছটো আপুনি পেটিএমৰ জৰিয়তে আপুনি উইথড্ৰ কৰিব পাৰিব তেতিয়াহ'লে আপুনি একেবাৰে ইয়াতে আপোনাৰ পেটিএম বুলি লিখা আছে পেটিএমত ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপোনাৰ পেটিএম নাম্বাৰটো বহাই দিব লাগিব বহাই দি আপুনি উইথড্ৰল মানি বুলি লিখা আছে ইয়াতে আপুনি ক্লিক কৰি দিব তো বন্ধুসকল এইটো বহুত ধুনীয়া এটা এপছ এই এপছটোৰ পৰা আপুনি টকা আৰ্ন কৰিব পাৰিব তো বন্ধু এই এপছটো ৰেজিষ্ট্ৰেশ্যন কৰা একেবাৰে সহজ আপুনি এই এপছটো ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ মোৰ ডিসক্ৰিপশ্যন বক্সত দিয়া লিংকত ক্লিক কৰিব লিংকত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰটো দিব লাগিব দিয়াৰ পিছত আপুনি OTP-টো বহাই দি আপুনি এই এপছটো সহজতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিব তো বন্ধুসকল যদি মোৰ এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ